আপোনালোকে 4-5জন মিলি কৃষক আৰম্ভ কৰিছে, কি খেতি কৰিছে নামটো আৰু গাঁও কওক। আমাৰ প্ৰথমতেই আপোনালোকৰ টিকেটন চেনেলৰ কাৰণে আমি প্ৰথমতে ধন্যবাদ দিছোঁ, কিয়নো কেলৈ আমি যিখিনি আমি ফচল লগাইছোঁ সেই ফচলখিনি যাতে আপোনালোকে চৰকাৰৰ দৃষ্টিগোচৰ কৰাব বা অন্যান্য আমাৰ দৰে যিবোৰ কৃষকক যাতে উৎসাহ প্ৰেৰণা যোগাবৰ কাৰণে আপোনালোকে আহিছে, সেইটো কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ প্ৰথমতেই। তাৰ পাছতে কথাটো হ'ল মানে কি, আমি আজি অসমত বানপানী বানপীড়িত এনেকুৱা বহুত ব্যক্তি ৰাস্তাৰ বেলেগ ৰাস্তাত কিছুমানে গুচি গৈছে। আমি সেই ৰাস্তাটো আমি বেলেগ ৰাস্তাত যাব বিচৰা নাই। আমি বিচাৰিছোঁ যিখিনি মাটি বানপীড়িতে আমাক নষ্ট কৰিছে, মাটিখিনি 6 মাহ কাল বানপানী থাকে, বাকীখিনি মাটিখিনি ধুনীয়াকৈ শুকাই থাকে। এই শুকাই থকা মাটিখিনি আমি কিবা এটা ফচল যাতে আমি উৎপাদন কৰি যাতে আমাৰ ঘৰখনৰ পোহপাল দিব পাৰোঁ নেকি বুলি আমাৰ এই ককাইদেউহঁতে আছে, ভাইটিহঁত আছে, একেজন আমাৰ বেলেগৰ নহয়, আমাৰ এতিয়া ককাই একেজনে কথা পাতি ল'লোঁ যে আমি এতিয়া আমাৰ মাটিখিনি যাতে এনেই পেলাই নথওঁ, আমাৰ ফচলো পাম, লগতে আমি গাঁৱৰ ওচৰ চুবুৰীয়াক এটা আদৰ্শ হিচাপত আমি দেখাবৰ কাৰণে এই প্ৰচেষ্টা আমি হাতত আজি লৈছোঁ। হয়তো আমি কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ আমি ক'ব নোৱাৰোঁ, হয়তো আপোনালোকেও আশীৰ্বাদ দিব, ভগৱানৰ আশীৰ্বাদ দিব। আমি ভাবিছোঁ এই খেতিডৰাৰ শেষতে বৰ্তমান আমি সৰিয়হ খেতি কৰি আছোঁ। সৰিয়হ খেতিত আমি যিমানখিনি খৰচ কৰিছোঁ ইমানখিনি হয়তো আমি ফচল প্ৰথম পৰ্যায়ত নাপাব পাৰোঁ, তথাপি কিন্তু আমাৰ মনত এটা সাহস বান্ধি লৈছোঁ, মন বান্ধি লৈছোঁ। আমি ইয়াৰ পাছতে আমি আগতীয়াকৈ যে যিটো ধান বানপানী অহাৰ আগতে আমি এটা ধান খেতি হয়, সেইটো আমি চৰকাৰৰ লগত যোগাযোগ কৰি আমি সেই খেতিটো কৰিম বুলি মনত সংকল্প লৈ মেলি আমি এই খেতিডৰা আজি কৰি আছোঁ। কিমান বিঘা কৰিছে আপোনালোকে? আমি ইয়াত বৰ্তমান মানে আমি সম্পূৰ্ণ জোখা নাই, কিন্তু অন্ততঃ আমাৰ 30 বিঘা 28 বিঘামান হৈ যাব। 28 বিঘা হৈ যাব, কাৰণ আমি অকণমান মাটি এৰিলোঁ, মানে 30 বিঘামান মাটি আমাৰ এইখিনি প্লটটো আছে, কিন্তু আমি মাটি অকণমান এৰিলোঁ। তাকে চৰকাৰে এতিয়া আমাক লিখীয়া খেতিয়কবিলাক বহুত কৰি আছে, কিন্তু বহুতক আমি নিউজত পাওঁ মানে চৰকাৰে সহায় নকৰা। যেনে চৰকাৰক আমি আহ্বানো জনাইছোঁ যে আমাৰ লেখীয়া খেতি কৰিবলৈ ওলাই অহা যুৱকসকলক, খেতিয়কসকলক যাতে চৰকাৰৰ ফালৰ পৰা অলপ কিছু হ'লেও সহায় কৰিব লাগে। অন্ততঃ আমি এই খেতিডৰা কৰোঁতে আমি কিছুমান এগ্ৰিকালচাৰ অফিচাৰত আমি অলপ যোগাযোগ কৰিব বিচাৰিছিলোঁ, আমি উন্নত জাতৰ আমি সৰিয়হ পাওঁ নেকি, কিন্তু আমি নাপালোঁ। আৰু আমি আৰু এটা বিচাৰিছিলোঁ যে আমি ইয়াত কীটনাশক দ্ৰৱ যিটো আমি মাৰিব লাগে। এতিয়া আপোনালোকে দেখিলেই 2-এজন ফুলত মানে পোক লাগি আছে। আমাৰ অৰ্থনৈতিকভাৱে দুৰ্বল কাৰণে আমি এই বস্তুটো ভালকৈ ব্যৱস্থা কৰিব নোৱাৰিলোঁ, সেইকাৰণে আমি ফচলটো আমি ভবামতে পোৱা নাই। সেই হেতুকেই আজি আপোনালোকে আহিছে, খুব ভাল হৈছে। पूजा इलेक्ट्रॉनिक तालाब बाली बाजार नियर तालाब SBI ATM, जहां सब मन के मिली LED TV, रेफ्रिजरेटर, AC, मोबाइल, लैपटॉप, प्रिंटर, इन्वर्टर, बैटरी, कैमरा, CC कैमरा, फर्नीचर, फाइनेंस अवेलेबल है। और यहाँ 0% डाउन पेमेंट से कोनो भी वस्तु क्रय करे पारबा। और